এইবোৰ দেখিছে এইবোৰ ইটাই বনাইছে এইবোৰ পুৰা ডাঙৰ ডান্সিং ইটা হয় ডান্সিং ইটা হয় ধুম ধুম কৰি দিব আৰু এইবিলাক মানে ইয়াৰ মোমাইকৰ ঘৰ ঠাণ্ডা অলপ কমাই লওঁ এইফালে মামাৰ ঘৰৰ পৰা আজি আহি আছোঁ যোৱা নেদেখালোঁ আৰু আমাৰ এইফালে একেট আছে আজি পৰা ফটো মৰাত ব্যস্ত এইফালে আমাৰ এঞ্জেলিনা হাই কৈ দিয়া বুলি আৰে ই নেমাতে ই তো সোণোৱাল দা আছাম আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এতিয়া মানে কি হ'ল প্ৰথমতে আহিছিলোঁ চাচনি আৰু যাম এতিয়া মানে মেৰবিল আৰু মেৰবিলত মানে ইয়াৰ মোমাইকৰ ঘৰ সোমাম আৰু তাৰপিছত ৰাতিলৈ গৈ আছোঁ এটা ধামাকাদাৰ শ্বুটিঙৰ কাৰণে অপুগড়লৈ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ যাওঁ আৰু আপোনালোকক দেখুৱাম এইখন মোৰ কলেজ য'ত মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িছিলোঁ চাচনি জুনিয়ৰ কলেজ এইফালে যায় আৰু ৰাস্তাটো এইফালে গৈ আছোঁ তাৰপিছত এইফালে চলি আছে জব কাৰ্ডৰ কাম এতিয়া মানে চবতে গাঁৱত জব কাৰ্ডৰ কামেই হৈছে আৰু তো আহি এটা বেয়া ৰাস্তা সোমাই গ'লোঁ এয়া মোমাইকৰ ঘৰলৈ যোৱা ৰাস্তা চোৱা নাই কেনেকুৱা বেয়া খৰাং পথাৰ পূৰা আৰু কেইদিনমানৰ পিছত আৰু পথাৰ নামিব লাগিব আৰু তাৰপিছত এইফালে ইমান বেয়া ৰাস্তা পথাৰ নামিবলৈ মাহ হিচাপ আছে বহাগ যোৱাৰ পিছততো মানে বহাগ কি আৰু মানুহ বিহু যোৱাৰ পিছত 7 দিনৰ পিছতেচোন খেতিত কিছুমানে নামেই আচ্ছা হয় নেকি আমাৰ বেটিয়ে কিবা এটা কৰিছে অঁ ই গাহৰি চালে তুমি কৈ দিয়াচোন তুমি কাক থ'ব কৈছিলা এতিয়া কৈ দিয়াচোন মুন কাক থ'ব কৈছিলা পিটি কৈ দিয়া পিটি দাই পালোহি আমি পালাহি কি বুলি কয় কোৱাচোন তুমি ভুমু হয়তো গৰু এইফালে বিলখন আমি মানে সিফালে পৰা অহা হ'লে সোমাব পাৰিলোঁ হ'লে তো আজি নোসোমাওঁ তো ইয়াৰ মোমাইকৰ ঘৰতে সোমাই যাওঁ তো মেৰবিলৰ পৰা বাঢ়ি আহি পাই গ'লোঁ লগৰজনৰ ঘৰত নহয় মানে কি হ'ল লগৰজনৰ ঘৰত যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ল এইফালে পংকজক সি মোক লগ পাই থাকে সদায় আহি থাকোঁ আৰু এই ঘৰটোত সোমাম এতিয়া কুইনীলা ঘৰ আহি পাই গ'লোঁ তাৰপিছত এইফালে কুইনীলাই ফুল ৰুই থৈছে চোৱা কিমান ধুনীয়াকৈ ফুলখিনিৰ নাম ক'ব পাৰিবা নাই সি ৰোৱাই নাই অঁ কুইনীলা মাকে ৰুইছে টক কিমান ধুনীয়া ফুল ফটোৱা মানে কি হ'ল এইফালে মজা ফুল ৰুইছে ঐ আপেল এইটো আপেল আপেল এই ৰঙালাও বিলাহী হ'ব গোটেইখিনি জেং বিহু দল কি আছিলে টুং টুং জেং বিহু দল তো আমি যাম আজি কুইন ডান্স একাডেমি য'ত নেকি বনি আছে তাৰপিছত ইয়াত মই সেইদিনাখন পোৱাৰ আগতে পংকজে ডান্স
খাঙত এখন ডান্সৰ স্কুল খুলিছে। এইবোৰ দেখিছে, এইবোৰ ইটাই বনাইছে, এইবোৰ পূৰা ডাঙৰ ডান্সিং ইটা হয়, ডান্সিং ইটা হয়, ধুম ধুম কৰি থাকিব। ইটা বনাইছে। এইবোৰ হিল পূৰা, এইবোৰ হিল দেখিছে না, এইবোৰ হিল পূৰা ডান্সিং হিল হয়। বালি শুই দিয়া, বালিত শুই দিয়া। এইবোৰ বালি শুই দিওঁ। এইটো হৈছে অফিচ। দৰ্জাখন ৰ'বা, দৰ্জাখন এইফালে আছে। নহয় নহয় এইফালে নোসোমাবা, এইফালে খিৰিকী হ'ব, এইফালে নোসোমাবা, এইফালে দৰ্জা ফালে সোমোৱা। এইটো হৈছে অফিচ, আহি গ'লোঁ ডান্স। এইটো অফিচ, এইটো সোমোৱা তুমি এইফালে। অ'কে, এইটো অফিচ হয়। তো এইটো হৈছে অফিচ। তাৰপিছত ইয়াতে লেখা মেলা কৰি আছে দেখিছে নহয়, ভৱিষ্যতে কৰিব মানে না কৰিলে বোলে। এইটো গোটেইটো অফিচ। তাৰপিছত ইয়াত টেবুল চেবুল থাকিব, কিবা কিবি তাৰমানে নাম চাম জইনিং কৰা কিবা কিবি। তাৰপিছত এইফালে খিৰিকী, এইফালে ভেণ্টিলেটৰ, এইফালে ভেণ্টিলেটৰ দেই। এইবোৰ আপুনি আহিছে কৈ দিয়ক কিমান দিন লাগিব কামটো কৰিবলৈ? লাগিব এমাহ বুলি কৈ দিব, সোনকালে লাগিব। লাগিবই প্লাছ এমাহ লাগিব নেকি? এইফালে লাগি আছে কাম, এমাহ নালাগে দেখিছে। এইফালে ডাঠি কৈছে এমাহ নালাগে। এয়া ভিডিঅ'ত ৰেকৰ্ড হৈ আছে ন, এমাহ নালাগে। এমাহ নালাগে। এয়া বিটু আছে, সিও আহিব। এইটো হৈছে তুমি ইয়াত নৃত্য কৰিব পাৰিবা। তোমাৰ নিচিনা 10টামান হ'লে ফুলেই হৈ যাব চাগে। দে আৰু হ'ব। ইয়াত হ'ব এখন গ্লাছ, বৃহৎ চাই ডাঙৰ গ্লাছ হ'ব। এইখন ডাঙৰ গ্লাছ থাকিব। এইটো গ্লাছ হা, তুমি ইয়াত নিজকে দেখিবা, মোকো দেখিবা, একো দেখিবা। চেণ্ডেলযোৰ এইযোৰ কাৰ চেণ্ডেল হয়? এইযোৰ এই তাই ভাব দেই, তাইযোৰ। ইয়াত হ'ব নটৰাজ। কৃষ্ণ কৈ দিয়া। বিস্কিট স্কুলখনত প্ৰশিক্ষক হিচাপে কোন কোন থাকিব তুমি এবাৰ কৈ দিয়া। তুমি আৰু কুইনলা এফালে এইফালে পূৰা বনি আছে মজাকৈ। তো প্ৰশিক্ষক হিচাপে তোমালোক দুজন আৰু আহিব মজা। তাৰপিছত কি কি ডান্স ফৰ্ম শিকোৱা হ'ব? বিভিন্ন ধৰণৰ ক্লাছিকেল, সেমি ক্লাছিকেল, মডাৰ্ণ চব থাকিব। অ'কে, মোৰ নিচিনা এটা শিকিবা, নাচিব পাৰিম নাই? পাৰিবা, খালি তোমাৰ 10টা হ'লে ফুল হৈ যাব। ইয়াত বহুত ডাঙৰটো। গম পাইছোঁ, বহুত ডাঙৰ, এনেই কেমেৰাত হেৰি কৰিব পৰা নাই। তাৰপিছত এই তাহাঁতি আহিছে নামভৰ্তি কৰিবলৈ। কেনেকুৱা লাগিছে? ভাল লাগিছে? স্কুলখন বনিছে কাৰণে ভাল লাগিছে। ভাল লাগিছে, আহিবা, মাজে মাজে আহি থাকিবা, মাজে মাজে আহি নাচিবলৈ, নৃত্য কৰিবলৈ। খাবলৈ আহিব। এই বহুত চাইলেণ্টকৈ থাকে, কিবা এটা তুমি সৰুৰ পৰাই তুমি কেনেকুৱা? চশমা পিন্ধি আচ্ছা, তুমি সেনেকুৱাই। মই সৰুৰ পৰাই নাছিলোঁ। এইফালে তো এতিয়া কুইন ইলাহঁতৰ পৰা আহি পাই গ'ল, মানে কুইন ডান্স একাডেমি টিংখাঙত খুলিছে নতুনকৈ। আপোনালোকেও যদি কোনোবা ইণ্টাৰেষ্ট ডান্সৰ কাৰণে তো আপোনালোকে আহিব পাৰে, এটা ডান্সৰ কাৰণে কৰিব পাৰে। আৰু এতিয়া টাইম হৈ গ'ল আপোনাৰ 4:30, তো টাইম হৈ গ'ল এতিয়া 4:30 আৰু যাব ওলাইছোঁ ঘৰলৈ, মানে শ্বুটিঙৰ কাৰণে। তাত একদম পূৰা মজা ব্লগ বনাম আৰু চাই থাকিব আপুনি স্কিপ নকৰাকৈ। তো ডাইৰেক্ট যাওঁ বলক। শ্বুটিং চলি আছে, কৰিবলৈ আহিছোঁ। এইফালে আহিছে আমাৰ এই ডেকাকেইটা। তাৰপিছত পাছফালে চলি আছে শ্বুটিং।
তো আজি ভিডিঅ'টো ইমানতে সামৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো লগ পাই আছোঁ